হে দোস্ত কি খবৰ আপোনালোকৰ আশা কৰিছোঁ ভালেই আছে চ' মোৰ নাম শ্ৰী পুষ্কৰ্ণৱ শৰ্মা আপুনি আছে খাটি অসমীয়া 2008 ইউটিউব চেনেলটোত চ' আজিৰ ইউটিউব ভিডিঅ'টোত মই আপোনালোকক হোৱাটছআপৰ এটা টিপ এণ্ড ট্ৰিক শিকাম যোনটো আপোনালোকৰ খুবেই কামত আহিব চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ সবতকৈ আগত আপুনি নিজৰ হোৱাটছআপটো খুলি ল'ব হোৱাটছআপ খোলাৰ পিছত আপোনালোকে চাব ওপৰত এই তিনিটা ডট আছে এই তিনিটা ডট একে টপ ৰাইট কৰ্নাৰত চাওক মানে ওপৰৰ ফালে চুকত চাওক এইটো ইয়াত টিপক তাৰপিছত ইয়াত টিপাৰ পিছত ছেটিংছ আছে এইটো ইয়াত টিপি দিয়ক ইয়াত টিপাৰ পিছত একাউণ্ট প্ৰাইভেচি এইবিলাক ওলাব এই একাউণ্টত টিপি দিব তাৰপিছত আপুনি দিব প্ৰাইভেচি টিপাৰ পিছত এইটো চাব আপোনাৰ ৰিড ৰিচিপ্টছ এইটো যদি আপুনি অফ কৰি দিয়ে নিজৰ অফ কৰি দিলে আপোনালোকৰ হ'ব কি মানে ধৰক বেলেগে আপোনাক কিবা এটা মেছেজ পঠালে দেই বেলেগ এটা মেছেজ পঠালে কি হয় সবতকৈ আগত সিংগল টিক হয় তাৰপিছত ডাবল টিক হয় মানে ডাবল টিক হোৱা মানে আপোনাৰ মোবাইলত সোমালে আকৌ ব্লু টিক হৈ যায় তেতিয়া ব্লু টিক হোৱা মানে কি হয় আপুনি মেছেজটো পঢ়িলে যদি আপুনি এইটো অফ কৰি থয় বস্তুটো তে হ'ব কি যদি আপোনাক বেলেগে কিবা মেছেজ পঠায় যদি আপুনি মেছেজটো চাইও লয় তেতিয়াও ব্লু টিক নহ'ব বস্তুটো মানে ডাবল টিকে হৈ থাকিব তেতিয়া মানে তেওঁ ভাবিব যে আপুনি এইটো মেছেজটো চোৱা নাই যদি আপোনাৰ ধৰক যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ধন্যবাদ